নমস্কাৰ বন্ধুসকল, মই মৌচুমীয়ে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা DIY ভিডিঅ' লৈ, য'ত আপোনালোকে নতুন কিবা এটা শিকিব পাৰিব বুলি আশা কৰিছোঁ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা বাস্কেট লোৱা হৈছে। বাস্কেটটোৰ জোখত এখন টাৱলো কাটি লোৱা হৈছে। আমি বনাব গৈ আছোঁ ফুলৰ টাব। এইসমূহ যোগাৰ। টাৱলখনৰ জোখ চাৰিওফালে সমান কৰি লোৱা হৈছে আৰু তাৰ জোখেৰে কাটি গৈ আছোঁ। এতিয়া এইটো এটা বনোৱা হ'ব ফুলৰ টাব। দেখিবই বৰ সহজ উপায়েৰে বনোৱা হয়। কাটি থকাজনী হৈছে শাহুমা হয়। আমি দুইজনে মিলি বনাইছোঁ। এয়া শাহুমায়ে চিমেণ্ট গুলি আছে, হোৱাইট চিমেণ্ট, আৰু তাত টাৱলখন এনেকৈ ভিজুৱাই দিয়া হৈছে। কাপোৰখন ভালদৰে ভিজোৱা হোৱাৰ পাছত এতিয়া আমি কি কৰিছোঁ, বাস্কেটটো ভালদৰে এক জেগাত থৈ তাত কাপোৰখন দি দিছোঁ। কাপোৰখন দি দিওঁতে সাৱধানে দিব লাগিব, কাৰণ চাৰিও চাইডে সমানে যাতে বাস্কেটটো চাৰিওফালে পৰে তেনেকৈ দিব লাগিব। এনেদৰে দি ৰ'দত থৈ দিয়া হৈছে গোটেই দিনটো। তাৰপৰা এনেকৈ কুচ কৰি দিছে ডিজাইন হোৱাকৈ। এনেদৰে ৰ'দত অলপ সময় থৈ দিয়া হৈছে। এইবাৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে আপোনাৰ বাস্কেটে হয়। তাত কাপোৰখন গোল কৰি কটা হৈছে। আগৰখন চাৰিচুকীয়াকৈ কটা হৈছিলে। এনেদৰে গোলকৈ কাটি সেইখনো আপোনাৰ এনেকৈ ভিজুৱাই লৈ আগৰ প্ৰচেছতে এনেকৈ দিয়া হৈছে। ৰ'দত ভালদৰে থৈ দিয়া হৈছে। আৰু আগৰ বাস্কেটত এনেদৰে আমি 4টা খুঁটি দি দিছোঁ, যাতে ভালদৰে বস্তুটো বহি থাকিব পাৰে। তাৰপৰা চাওক ফাইনেল লুক, ইমান ধুনীয়া লাগিছে দেখিবলৈ। ইয়াত আপুনি টাব নথৈ ডাইৰেক্টো দিব পাৰে ফুল, তেতিয়াও ভাল লাগিব, অতি সুন্দৰ লাগিব। আৰু এইটো গোলকৈ বনোৱাটো চেণ্টাৰ টেবুলত থৈ দিলে বৰ ধুনীয়া লাগিব। তাত কিবাকিবি আপুনি থৈও দিব পাৰিব, ফুল বা অন্যান্য। এইবাৰৰ ভিডিঅ'টোত লৈছোঁ দুখন এনেই পৰি থকা সাধাৰণ ডিছ, যাৰ ৰংটো একেবাৰে বেয়া হৈছে আৰু কোনো ধৰণৰ কামতেই নাহে। এনেই পৰি থকাকৈ তাত কালাৰ কৰিছোঁ। এখন অৰেঞ্জ কালাৰ, এখন য়েল্ল' কালাৰ। এতিয়া তাত ধুনীয়াকৈ কালাৰটো মিলাইছোঁ শুকুৱাবলৈ। আৰু এখনত হালধীয়া কৰিছোঁ। যিখন হালধীয়া কৰিছোঁ তাৰ আৰ্টটো কৰিবলৈ চাৰিও চাইডে এনেকৈ ৰেড কালাৰ মাৰি দিছোঁ। দেখিছে হালধীয়া আৰু ৰঙাৰ যিটো কম্বিনেশ্যন বৰ ধুনীয়াকৈ ফুটি ওলাইছে ডিছখনত। তাৰপিছত আঁকিবলৈ চেষ্টা কৰিছোঁ। আৰ্টটো ইমান নাজানো, তথাপিও আৰু সাধাৰণভাৱে গছৰ ঠানিৰ নিচিনাকৈ আঁকিছোঁ। তাত আঁকি মানে সৰু সৰু চৰাইৰ নিচিনাকৈ এনেকৈ আঁকি দিম বুলি ভাবিছোঁ। খুবেই ধুনীয়া লাগিব। আপোনালোকেও কৰিব পাৰে ঘৰত এনেদৰে লগাই, মানে আপোনালোকে ৱালত লগাই থ'ব পাৰিব। বৰ ধুনীয়া দেখি। কেনেকুৱা হৈছে জনাবচোন। যদিও ইমান ভাল নাই হোৱা গম পাইছোঁ মই, আপোনালোকৰ মতামত জনালে ভাল লাগিব। আজিলৈ ইমানেই। কেনে পালে বাৰু ভিডিঅ'টো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো চাই উপভোগ কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।